নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এছ ডিজিটেক চেনেলত অন্য এক নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'ত লৈ আহিছোঁ চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন আবেদন চলি আছে। আপোনালোকে কৰিছেনে নাই? যদি কৰা নাই এই ভিডিঅ'টো চাই লওক আৰু কেনেকৈ কৰিব লাগে মই এ টু জেড প্ৰচেছ ইয়াত দেখাই দিছোঁ। ভিডিঅ'টো ভালদৰে চাওক। আপোনালোকে আপোনাৰ মোবাইলত নিজে আপুনি এপ্লাই কৰিব পাৰিব। আৰু ভিডিঅ'টো চোৱাৰ আগতে যদি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক আৰু কাষত থকা বেল আইকনটো টিপি দিয়ক। তেন্তে বন্ধুসকল, বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনাৰ মোবাইলত গৈ যিকোনো ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি sbm.gov.in লিখি আপুনি চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত আপুনি অলপ সময় ৱেইট কৰক। আপোনাৰ ফ্ৰণ্টত এনেকুৱাকৈ অ'পেন হৈ আহিব। অহাৰ পিছত আপুনি ডেস্কটপ চাইড কৰক। ডেস্কটপ চাইড কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰি আপুনি দেখা পাব এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL, এই ৰঙা বক্সত আপুনি অ'কে কৰক। এতিয়া আপুনি যিহেতু প্ৰথমবাৰ ৰেজিষ্টাৰ কৰিব লাগিব, চিটিজেন ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি মোবাইল নম্বৰ দিব লাগিব। আপুনি যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব বিচাৰে, আপুনি মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপুনি নেম, আপোনাৰ নাম, যাৰ নামত এপ্লাই কৰিব তেওঁৰ নামটোৱে ৰেজিষ্টাৰ কৰক। আপুনি নেম এণ্টাৰ কৰক। নেম এণ্টাৰ কৰাৰ পিছত জেণ্ডাৰ, এপ্লিকেণ্টজন পুৰুষ হ'লে মেল, মহিলা হ'লে ফিমেল এণ্টাৰ কৰক। এতিয়া এড্ৰেছ, আপোনাৰ এড্ৰেছ, ভিলেজ কি হয়, পোষ্ট অফিচ কি, ডিষ্ট্ৰিক্ট কি আপুনি এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত আপুনি চিলেক্ট ষ্টেট কি হয় চিলেক্ট কৰক। ইয়াৰ পিছত আপুনি কেপচা কোডটো আপুনি এণ্টাৰ কৰি দিয়ক। এতিয়া আপুনি কেপচা এণ্টাৰ কৰি ছাবমিট বটনত ক্লিক কৰক। ছাবমিট ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ মেছেজ আহিব, ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ। ইতিমধ্যে আপুনি ৰেজিষ্টাৰ হ'ল। কাইণ্ডলি ইউজ ৰেজিষ্টাৰ মোবাইল নম্বৰ। এতিয়া আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰটো লগ ইন কৰিব লাগিব। লগ ইন ID আৰু পাছৱৰ্ডটো লাষ্ট মোবাইল নম্বৰৰ 4টা সংখ্যা। আপুনি এতিয়া লগ ইন কৰক। এতিয়া লগ ইন অপশ্যনত গৈ আপুনি লগ ইন ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি এতিয়া আপোনাৰ মোবাইল নাম্বাৰ যিটো অলপ আগতে ৰেজিষ্টাৰ কৰিলে সেই নাম্বাৰটো এণ্টাৰ কৰক। এণ্টাৰ কৰাৰ পিছত আপোনাৰ মোবাইলৰ শেষৰ 4টা নাম্বাৰ পাছৱৰ্ড হিচাপে এণ্টাৰ কৰক। অলপ আগতে যিহেতু মেছেজটো কোৱা হৈছিলে, তো আপুনি 4টা সংখ্যাৰে পাছৱৰ্ডটো এণ্টাৰ কৰক। এতিয়া আপুনি চিকিউৰিটি কোড, আপোনাৰ কেপচা কোডটো আপুনি এণ্টাৰ কৰি দিয়ক। এইটো এণ্টাৰ কৰাৰ পিছত আপুনি চাইন ইন কৰক। চাইন ইন কৰাৰ পিছত আপোনাৰ সন্মুখত পেজ অ'পেন হৈ আহিব আৰু তাত আপোনাৰ চেঞ্জ পাছৱৰ্ড যিটো আপুনি অলপ আগতে বনালে সেইটো চেঞ্জ কৰিব লাগিব। সেইটো ওৱান টাইমৰ কাৰণেহে আপুনি অ'পেন কৰিব পাৰিব। যদি সেইটোৰে আপুনি কৰিম বুলি বিচাৰে কিন্তু কৰিব নোৱাৰিব। আপুনি এতিয়া পাছৱৰ্ড চেঞ্জ কৰক। পাছৱৰ্ড আপোনাৰ যিটো অল্ড পাছৱৰ্ড বুলি কৈছে, অলপ আগতে যিটো মোবাইল নম্বৰৰ শেষৰ 4টা নম্বৰ, সেই নম্বৰটো ইয়াত এণ্টাৰ কৰক, অল্ড পাছৱৰ্ড। নিউ পাছৱৰ্ড, আপুনি নিউ পাছৱৰ্ড বনাওক। আপুনি যিকোনো বনাব পাৰে। প্ৰথম আখৰটো কেপিটেল, তাৰপিছত আপুনি স্মল লেটাৰৰ যিকোনো লিখি, তাৰপিছত @ তাৰপিছত সংখ্যা 1 2 3 এনেকৈ যিকোনো সংখ্যা আপুনি দি পেলাই পাছৱৰ্ড বনাব। পাছৱৰ্ড কেনেকুৱাকৈ বনাব লাগে তলত লিখা আছে, পাছৱৰ্ড শুড বি মিনিমাম 6 কেৰেক্টাৰ
at least one alphabet in uppercase, one alphabet in lowercase, one number and one special character. ইয়াত কোৱা হৈছে যে এটা কেপিটেল লেটাৰ বাকি স্মল লেটাৰ আৰু যিকোনো সংখ্যাৰ জৰিয়তে আপুনি 8টা ক্যাৰেক্টাৰৰ পাছৱৰ্ড আপুনি বনাওক যেটো আপোনাক মই কৈ দিলো প্ৰথম আখৰটো আপুনি ক্যাপিটেল দিব তাৰ পিছত স্মল লেটাৰত যি লিখে আপুনি লিখক তাৰ পিছত @ তাৰ পিছত আপুনি যিকোনো সংখ্যা দি আপুনি পাছৱৰ্ড বনাব পাৰে আৰু আপুনি এন্টাৰ পাছৱৰ্ডবোৰ এন্টাৰ কৰাৰ পিছত আপুনি চেঞ্জ পাছৱৰ্ড এই অপচনটোত ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে পাছৱৰ্ড হ্যাজ বিন চেঞ্জ সাকসেসফুলি আপোনাৰ পাছৱৰ্ড চেঞ্জ হ'ল আৰু আপুনি যেটো পাছৱৰ্ড দিলে এই পাছৱৰ্ডটো মনত ৰাখিব নতুবা আপুনি লিখি থব আৰু সেই পাছৱৰ্ডৰে আপুনি সাইন ইন কৰি এপ্লাই কৰিব পাৰিব এতিয়া আপুনি আপোনাৰ সন্মুখত এনেকুৱাকে পেজ ওপেন হৈ আহিব আপুনি অলৰেডি ৰেজিষ্টাৰ হ'ল তাৰ পিছত আপুনি চেঞ্জ পাছৱৰ্ড চেঞ্জ কৰিলে এতিয়া আপুনি বাও হাতে ওপৰত তিনটা ডট অপচনটোত ক্লিক কৰক ক্লিক কৰাৰ পিছত নিউ এপ্লিকেন্ট ভিউ এপ্লিকেশন নিউ এপ্লিকেশন আপুনি যেহেতু নিউ এপ্লিকেশন কৰিব তাত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকে ফৰমেট আহিব আপুনি প্ৰথমে ষ্টেট নেম আপোনাৰ ষ্টেটটো সিলেক্ট কৰক তাৰ পিছত ডিস্ট্ৰিক্ট নেম ডিস্ট্ৰিক্ট সিলেক্ট কৰক ব্লক কি হয় ব্লক নেমটো সিলেক্ট কৰক তাৰ পিছত সিলেক্ট জিপি আপোনাৰ গাঁও পঞ্চায়ত কি সিলেক্ট কৰক আপোনাৰ গাঁও কি হয় সিলেক্ট কৰক তাৰ পিছত আপোনাৰ গাঁও সিলেক্ট কৰা হৈ গল এতিয়া আছে নেম অফ দা এপ্লিকেন্ট এজ পাৰ আধাৰ নাম্বাৰ আধাৰ কাৰ্ডৰ থকা নামটো আপুনি যি ধৰণে লিখা আছে নাম সেই ধৰণে আপুনি ইয়াত নাম এন্টাৰ কৰক আধাৰত যেনেকৈ আছে নাম তেনেকৈ আপুনি সেম ইয়াত নাম এন্টাৰ কৰক তাৰ পিছত আধাৰ কাৰ্ড নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ কি আছে আপুনি এন্টাৰ কৰক এন্টাৰ কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি যাব স্ক্ৰল ডাউন কৰি আপুনি ভেৰিফাই আধাৰ তাৰ আগত আপোনাৰ সৰু বক্সটোত টিক মাৰ্ক দিব তেতিয়াহে ভেৰিফাই হ'ব এতিয়া আপুনি ভেৰিফাই আধাৰ নাম্বাৰ অলৰেডি ভেৰিফাইড হৈ গল ভেৰিফাইড সাকসেসফুলি বুলি দেখুৱাইছে এতিয়া আপুনি এপ্লিকেন্টজনৰ ফাদাৰ নেম কি হয় আপুনি ফাদাৰ নেম এন্টাৰ কৰক তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰক ক্যাটেগৰি কি হয় এপিএল নে বিপিএল আপুনি যদি এপিএল কৰক যদি বিপিএল কৰক সিলেক্ট সাব ক্যাটেগৰি আপুনি আপোনাৰ সাব ক্যাটেগৰি কি হয় স্মল এন্ড মার্জিন ফার্মার আপুনি যদি সৰু খেতিয়ক হয় বা ল্যান্ডলেস হয় বা ওমেন হেড হয় যিকোনো হয় যি হয় আপুনি খেটোৱে সিলেক্ট কৰক তাৰ পিছত সিলেক্ট কাৰ্ড টাইপ আপোনাৰ কাৰ্ড টাইপত আপুনি কেইবাটাও অপচন আছে আপুনি ভোটাৰ আইডি সিলেক্ট কৰক যদি নাই পেন কাৰ্ড কৰিব পাৰে ড্ৰাইভিং লাইসেন্স গতিকে ভোটাৰ আইডি আছে ভোটাৰ আইডিটো আপুনি সিলেক্ট কৰক তাৰ পিছত ভোটাৰ আইডিৰ কাৰ্ড নাম্বাৰটো সিলেক্ট কৰক এন্টাৰ কৰক এন্টাৰ কৰাৰ পিছত মোবাইল নাম্বাৰটো এন্টাৰ কৰক মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পিছত ইমেইল আইডি আপোনাৰ ইমেইল আইডি এটা বনাওক বা ইমেইল আইডি আছে যদি আপুনি এন্টাৰ কৰি দিয়ক তাৰ পিছত এড্ৰেছ আপোনাৰ এড্ৰেছটো এন্টাৰ কৰক ভিলেজ কি হয় আপোনাৰ পোষ্ট অফিস আপোনাৰ ডিস্ট্ৰিক্ট আপুনি এন্টাৰ কৰক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰি
আপোনাৰ বেংক একাউণ্ট ডিটেইলছ বিচাৰিছে। এতিয়া আপোনাৰ বেংকৰ IFSC কোডটো কি হয় আপুনি এণ্টাৰ কৰক। তাৰপিছত নেম অফ দ্য বেংক কি নাম হয়, বেংকৰ বেংক ব্ৰাঞ্চ, বেংক এড্ৰেছ, এইখিনি গোটেই এণ্টাৰ কৰক। বেংক ষ্টেট, বেংক ডিষ্ট্ৰিক্ট, এইখিনি এণ্টাৰ কৰাৰ পিছত একাউণ্ট নাম্বাৰ, আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিয়ক। আকৌ কনফাৰ্ম একাউণ্ট নাম্বাৰ, যিটো একাউণ্ট নাম্বাৰ লিখিলে সেইটো আকৌ লিখক। তাৰপিছত স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুকৰ প্ৰথম পেজটো আপুনি স্কেন ফটো এটা আপলোড কৰিব লাগিব। ফটোটো JPG 200 KB এটা আপলোড কৰক। মই ইয়াত 200 KB বনাই থৈছিলোঁ, আপলোড কৰিলোঁ। আৰু আপলোড কৰি আপুনি এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। এপ্লাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়ৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি, কাইণ্ডলি নোট দ্য এপ্লিকেশ্যন নম্বৰ ইমান এই নাম্বাৰটো আপুনি স্ক্ৰীনশ্বট দি আপুনি ৰাখক। আপুনি এই নাম্বাৰটো নতুবা লিখি থওক। এই নাম্বাৰটোৰ জৰিয়তে আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব। মই আপোনালোকক এপ্লিকেশ্যন ষ্টেটাছ পিছৰ ভিডিঅ'ত আপোনাৰ দেখুৱাম। এই ভিডিঅ'ত বহুত দীঘলীয়া হয়। তেন্তে বন্ধুসকল, এনেকৈ আপুনি এপ্লিকেশ্যন ছাবমিট কৰক।